নমস্কাৰ ইউটিউব চেনেল তীৰথৰেখালৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, ৰোগ ব্যাধি নথকা এটা শক্তিশালী শৰীৰ মানে সুস্বাস্থ্য নুবুজায়। সুস্বাস্থ্য হৈছে সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থিৰ অৱস্থা। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভাৱনীয় অগ্ৰগতিৰ ফলত মানৱ জাতিয়ে বিভিন্ন ধৰণে জীৱনটোক উপভোগ বা উদযাপন কৰিবলৈ সক্ষম হৈছে। মানুহক মৃত্যু যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ দিয়াৰ ক্ষেত্ৰত আজিৰ চিকিৎসা বিজ্ঞান সফল হৈছে যদিও মানুহৰ আত্মহত্যাৰ প্ৰৱণতা দিনক দিনে বৃদ্ধি হৈছে। পৃথিৱীৰ ভিতৰতে আটাইতকৈ ধনী দেশ আমেৰিকাত আত্মহত্যাৰ সংখ্যা অতি বেছি হোৱালৈ লক্ষ্য কৰি ধাৰণা কৰিব পাৰি যে ধন, ঐশ্বৰ্য, ক্ষমতা আদিয়ে মানুহক সুখ দিব নোৱাৰে। মানসিক উদ্বেগ আৰু অশান্তিয়ে মানুহক ৰোগীয়া কৰে। সঁচা কথা, খং, ৰাগ, বিদ্বেষ, পৰশ্ৰীকাতৰতা, প্ৰতিশোধ পৰায়ণতা আদি বদ স্বভাৱবোৰে মানুহৰ স্বাস্থ্যৰ ক্ষতি কৰে। সকলো মংগলে থাকক, শান্তিৰে থাকক।